দ্বিতীয় দিন আমি যাব ওলাইছোঁ ঈদ খাবলৈ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ দিয়ক। আমি ওলাই ল'লোঁ, ঈদ খাবলৈ যাওঁ আৰু ক'ত যাওঁ কোনে কি খুৱাই দেখাই আছোঁ আপোনালোককো, চাই থাকিব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ঈদ খাব আহিছোঁ। এই মানে ননন্দজনী লাজতে চাওকচোন কেনেকৈ কৰিছে। ঈদ খাব আহিছোঁ, সৰু সুৰা ঘৰ আহি পাই গ'লোঁ ঈদ খাবৰ কাৰণে। একদম ধুনীয়াকৈ সজাই মেলি থৈ দিছে আৰু আলহী আহিব বুলি। ইয়া পুৰা সজাই মেলি থৈছে, নতুন ঘৰ বনাই ঘৰ ল'লে। এইয়া এইটো দেৱৰ এইপিনে দেৱৰ, এইপিনে ঘূৰি এইয়া পলাইছে চাওক কেনেকৈ। পাৰ্টিটো মানে পুৰা ধুনীয়া হ'ব, হেভি পাৰ্টি। নতুন ঘৰ লৈছে, নতুন ঘৰ লোৱা পাৰ্টি খাম। আকৌ কেতিয়া ধুনীয়াকৈ বহি মেলি লওঁ আৰু আৰামত বহি লওঁ। এইপিনে এয়া মৰিচা শাক আৰু কলডিল আনি থৈ দিছে খুৱাবৰ কাৰণে। ডাঙৰ বোৱাৰীজনীক কি খুৱাই বা এতিয়া, কলডিল ভাজিয়ে খুৱাই নেকি। এই আৰু বহি লৈছোঁ আৰামত একদম। এতিয়া চাহ পানী দিব আৰু চাহ পানী খাম। চাহ পানী খাবলৈ আৰু এই বহি লৈছোঁ আৰু কি দিয়ে চাহটো খাই লওঁ। চেৱৈ চব কিমান খাব আৰু আজি ঈদ খাব আহিছোঁ যে খোৱাহে আৰু খোৱা। এইফালে আহা দেৱৰ, এইফালে আহা। এইফালে এইটো মোৰ একদম আৰৱৰ পৰা আহিছে ইয়াত দেৱৰ আৰবিয়ান দেৱৰ একদম পুৰা দেখিছে নাই। এইয়া আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব মুজিবুৰ আনচাৰী বুলি। তাত আপোনাৰ খুৰাই বহুত ধুনীয়া গান গায় দেই, বহুত ধুনীয়া গান গায়, শুনি বহুত ভাল পাব আপোনালোকে। সেইকাৰণে চেহেৰাটো ভালদৰে দেখাই দিছোঁ। তাত প্ৰফাইল পিকচাৰখন দিয়াই আছে, মুজিবুৰ আনচাৰী বুলি চাৰ্চ কৰিলে আপোনালোকে ষ্টাৰ মেকাৰত পাব। আৰু সেয়ে দেখাই দিলোঁ, চাই ল'ব দেই। এয়া হৈ গ'ল না। এইপিনে এজনী মুনু বেটী এজনী পাই গ'লোঁ আমি। এইপিনে এইয়া কুক, এইটো কুক, এইটো কুক। পুৰা আছে, তাত আহি গ'লোঁ। আহি কিনে বাৰাণ্ডাতে বহিলোঁ খুৰীটোৰ লগত। আৰু এই টিকিলিজনী সেয়া তাৰ দাদী হয়, দাদীৰ কোচত বহি আছে। আৰু এইফালে চাহ খা কৈছিলে, চাহ নাখালোঁ, চৰ্বতকে খাই দিলোঁ। আৰু এইফালে আহি গ'লোঁ আকৌ। তো এয়া একে চাহ খোৱাৰ কথা কৈছিলে, চাহ নাখালোঁ, চৰ্বত আৰু মিঠাই খাই দিলোঁ। আমি দুজনী অকণমান ধেমালি কৰি কিনে বহিলোঁ। একদম ভৰি উঠাই মেলি কিনে বহিছোঁ, সেয়ে দেখাই দিছোঁ দেই। কোনো বেয়াকে নক'ব আৰু দেই, এনেকৈয়ে থাকোঁ আৰু আমি। আৰু তাত থাকোঁতে 4টা বাজি গ'ল। ইমানেই ধুমুহা বতাহ বৰষুণ আহিলে নহয়, কি ক'ব আৰু ইমানে বেয়া ধুমুহা বতাহ বৰষুণ। বাকীকেইটা ঘৰত যাবলেই নহ'লে, গুচি আহিলোঁ এজন খুৰাৰ ঘৰত। বৰষুণ দিয়াৰ আগে আহি পালোঁ। ভাল যে আহি সোমালোঁ আৰু এনেকুৱা বতাহ বৰষুণ ধুমুহা। আৰু বহুত দেৰিৰ পাছত বৰষুণ যাক এৰাওঁতে ভাবিলোঁ ঘৰ গুচি আহোঁ, কিন্তু ক'ত হয় আৰু ঘৰ গুচি অহাটো। লাহে ধীৰে আহিলোঁ, কিন্তু আৰু ভিডিঅ' কৰা নহ'লে। ইয়াৰ পিছদিনা ৰাতিপুৱাৰ ভিডিঅ' হয় কিনি বেটীহঁত স্কুল যাব ওলাইছে, সৰু বেটীৰ ফাৰ্ষ্ট স্কুল। সেয়ে অকণমান ভিডিঅ' কৰি আনিলোঁ। তাইক মই তাত চকীখনত বহাই থৈ আহিছোঁ। তাই কি কৰে, বাৰ উঠি গুচি আহি দৰ্জাখনৰ ওচৰত ৰখি থাকে। সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ।
চিষ্টাৰে নি বাৰ বাৰ বহাইছে, তাই আকৌ উঠি আহে, চাবচোন দেই আকৌ উঠি আহিব। এইয়া মোৰ বেটীজনী আকৌ উঠি আহিছে। আৰু এয়া 10:30 বজাত ছুটি আছিলে, আনিব যাব ল'লোঁ। সেয়া আনিবলৈ গৈ আছোঁ, ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। সেয়া অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। আৰু এয়া মই আহি স্কুলৰ ওচৰ পাই গ'লোঁ। এয়া স্কুলৰ ওচৰ পাই গৈছোঁ আৰু এইফালে চাওক, এয়া বেটীহঁত ওলাই আহিছে। গোটেই ল'ৰা ছোৱালীখিনিক আনি কিনে লাইন বাই লাইন থিয় কৰাই দিব। ওলাই আহিছে, ওলাই অহাখিনি মই গেটৰ অকণমান ভাগ আছিলে, সেইখিনি দিয়ে ভিডিঅ' কৰিলোঁ। অকণমান দেখাই দিওঁ কেনেকৈ কি কৰে। এয়া ল'ৰা ছোৱালীবোৰক থিয় কৰাই আছে ধুনীয়াকৈ লাইন পাতি। এই বাইদেউজনীৰ চুলিখিনিহে উঠি গৈছে বাৰ বাৰ। মূৰটো ঘূৰাই দিছে যে, সেইটো কাৰণে আকৌ। আৰু এইফালে এয়া চাব, এতিয়া গেট খুলিব। একদম ল'ৰা ছোৱালীবোৰ পূৰা দৌৰি দিয়ে আৰু এইফালে এয়া গেট খুলি দিলে, সোমাই আহিলোঁ। আৰু এইফালে এইয়া মোৰ বেটীজনী ইয়াতে ৰখি আছে। বেটীক কৈছোঁ, এইফালে চোৱা বেটী, মই ফটো উঠাইছোঁ। চাওঁ ফটো উঠাইছোঁ মই। এয়া আৰু ল'লোঁ, লৈ মেলি ঘৰমুৱা হ'লোঁ আৰু।